সকলোকে নমস্কাৰ। আজি মই দেখাব লৈছোঁ ডুমডুমা নগৰ খেলপথাৰত কেন্দ্ৰীয় ক্ৰম সন্মিলনৰ উদযাপন সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত ছেপ্টেম্বৰ মাহৰ 23, 24 আৰু 25 তাৰিখে উদযাপন কৰিবলৈ লোৱা 2022 বৰ্ষৰ 65তম কেন্দ্ৰীয় ক্ৰম সন্মিলন। আজি ডুমডুমা কেন্দ্ৰীয় ক্ৰম সন্মিলনৰ প্ৰথম দিন। আজিৰ পৰাই কৰম পূজাৰ শুভাৰম্ভ হ'ব। আপোনালোকে দেখিবলৈ পাইছে পেনেলৰ যিটো ডিজাইন সেইটো অতি সুন্দৰভাৱে সজোৱা হৈছে। খেলপথাৰৰ একেবাৰে চেণ্টাৰত ষ্টেজটো বনোৱা হৈছে যাতে মানুহে সুন্দৰভাৱে কৰম উৎসৱ উপভোগ কৰিব পাৰে। আপোনালোকক মই ষ্টেজটো আৰু ওচৰৰ পৰা দেখাব বিচাৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে যে মানুহ বহাৰ যিটো ব্যৱস্থা কৰিছে বহুত আহল বহলকৈ বনোৱা হৈছে যাতে মানুহে সুন্দৰভাৱে বহি উৎসৱৰ আনন্দ লভিব পাৰে। ইয়াত লাইট ফেনৰো ব্যৱস্থা আছে। অতি সুন্দৰ আৰু ব্যৱস্থাপূৰ্ণভাৱে ঠাইখিনি সজোৱা হৈছে। আপোনালোকে ভাবিছে চাগে পূজা শুভাৰম্ভ দিনত মানুহে কাম কৰি আছে বুলি, কিন্তু আপোনালোকৰ চিন্তাধাৰা ঠিকেই আছে। আচলতে মই এইটো ভিডিঅ' যোৱাকালি শ্বুট কৰিছিলোঁ, কিবা কাৰণত আপলোড কৰিব নোৱাৰিলোঁ, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। যি কি নহওক, আপোনালোকক মই মেইন ষ্টেজটো য'ত প্ৰগ্ৰামখিনি পতা হ'ব সেইটো আৰু ওচৰৰ পৰা দেখাব বিচাৰিছোঁ। অতি সুন্দৰভাৱে সজোৱা হৈছে ষ্টেজটো, আপোনালোকে চাই যাওক। ষ্টেজটো অলপ দূৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। বহুত ডাঙৰকৈ সজোৱা হৈছে কাৰণ বহুত মানুহৰ ভিৰ হ'ব। আপোনালোকে দেখিব পাইছে যে মেইন ষ্টেজ আৰু মানুহ বহিবলৈ যিটো স্থান বনোৱা হৈছে তাৰ মাজত এটা ডাঙৰ গেপ আছে। এইটো গেপ থকা স্থানটোত চাৰিওফালৰ পৰা বাউণ্ডেৰী বন্ধা হ'ব যাতে কমিটিৰ মানুহৰ বাহিৰে অন্য কোনো ব্যক্তি ষ্টেজৰ ওচৰত যাব নোৱাৰে। এইটো কিন্তু এটা ভাল সুন্দৰ ব্যৱস্থা কৰিছে, কাৰণ ষ্টেজৰ ওচৰত বহুত দামী দামী ডিজে, বক্স, লাইট আৰু অন্যান্য বহু ধৰণৰ কাৰেণ্টৰ কানেকশ্যনবিলাক কৰা হয়। এইবিলাকৰ কাৰণে মানুহে হওক বা বক্স নাইবা অন্যান্য কিছুমান বস্তুবোৰ ৰখা হয়, সেইবিলাকৰ যাতে কোনো ক্ষতিগ্ৰস্ত নহয় তাৰ এক সুন্দৰ ব্যৱস্থা কৰা হৈছে। তাৰ কাৰণে কেন্দ্ৰীয় সমিতিক বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ মই আপোনালোকক জনাই সুখী হৈছোঁ যে সাংস্কৃতিক সন্ধ্যাত আমন্ত্ৰিত ঝাৰখণ্ডৰ নাগপুৰী ছিংগাৰ মাননীয় শ্ৰী নিতেশ কাশ্যপ ডাঙৰীয়া আৰু আমাৰ অসমৰ জনপ্ৰিয় ছিংগাৰ মাননীয় মাইকেল পাটল, মাননীয় দীপজ্যোতি মাহালী, মাননীয় ভাস্কৰ জ্যোতি শইকীয়া, মাননীয় ৰামানুজ বাগ আৰু মাননীয় ৰূপালী কুৰ্মীৰ এক সুন্দৰ গীত সাংস্কৃতিক সন্ধ্যাত উপভোগ কৰিবলৈ হ'ব। গতিকে সকলোকে আমন্ত্ৰিত জনাইছোঁ আমাৰ ডুমডুমা কেন্দ্ৰীয় ক্ৰম সন্মিলনত। আৰু ডুমডুমা চাহ জনজাতি লোকসকলক এক বিশেষ অনুৰোধ যে কৰম সন্মিলনৰ কাৰ্যসূচী অনুসৰি 25 ছেপ্টেম্বৰ 2022 তাৰিখে দেওবাৰে পুৱা 10 বজাত অনুষ্ঠিত হ'বলগীয়া ঐক্য সংহতিৰ হকে বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাত আপোনালোকক অংশগ্ৰহণ কৰি কেন্দ্ৰীয় ক্ৰম সন্মিলন ডুমডুমাক সাফল্যমণ্ডিত কৰি তুলিবলৈ মোৰ আজেছ ব্লগ ইউটিউব চেনেল তৰফৰ পৰা বিশেষ অনুৰোধ। ধন্যবাদ।